নমস্কাৰ আমাৰ ষ্টুডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মোৰ লগত উপস্থিত আছে এখেত ডাম্পাৰ মোহন শইকীয়া আৰু লগতে আপোনাৰ নাম কি আছিলে? হয়, তেওঁ কিছু আবেগিক কৰোণা লাগি থকা নাইতো? মাস্ক এখনো নাই নাকত, ৰগে চকে আহিছোঁ। হয়, ডাম্পাৰ মোহন শইকীয়াদেৱ, আপুনি উদ্বেগ নহ'ব। আচলতে তেওঁ কিছু আবেগিক হ'ব পাৰে নাইবা কোনো অসুস্থতাত ভুগি থাকিব পাৰে। আমি আগতে জনা নাছিলোঁ, তেওঁক নিমন্ত্ৰণ কৰিছিলোঁ আৰু তেওঁ আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰিবৰ বাবে আজি আমাৰ ষ্টুডিঅ'ত আহিল। আগতে মোৰ কথাটো আপোনালোকে চাই আছে আমাৰ অনুষ্ঠান কি কয়। আজি আমি আপোনালোকৰ লগত কথা পাতিম যে অসমৰ মুখ্যমন্ত্ৰী বৰ্তমান কোন হ'বলৈ গৈ আছে বা কোন হ'ব তাৰ মতামত ল'ম। আমাৰ লগত দুজন অতিথি আছে, আমি তেওঁলোকৰ লগত কথা পাতিম। হয়, ডাম্পাৰ মোহন ডাঙৰীয়া, আমাৰ এই চেনেলৰ উদ্দেশ্য নহয় কাৰোবাৰ সন্মানত আঘাত দিয়া। নাই, আপুনি তেনেকৈ নকয়। মই সন্মানত আঘাত দিয়া নাই। আপুনি মাতিছে মোক ষ্টুডিঅ'ত, মই আহিছোঁ আৰু লগত আপুনি ৰাখিছে এজন বেমাৰী। এইটো কথা আপুনি শান্ত হওক ডাম্পাৰ মোহন ডাঙৰীয়া। বহু মানুহে চাই আছে আমাৰ চেনেলটো। আপোনালোকে এনেকৈ যদি ইয়াতে কাজিয়া কৰে তেতিয়াহ'লে আমি অনুষ্ঠানটো কেনেকৈ আগবঢ়াই লৈ যাম? আমি অলপ তাৰপিছত আকৌ আমি অনুষ্ঠানলৈ আহি আছোঁ। প্ৰথমে কিনক এইটো নিউজেডেল চাবোন, 3 পিচ থাকে, এটা কিনি পেলাও, বহুত দিন যাব। টুং 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 টুং। আমি বৰ্তমান আমাৰ কি কয় অনুষ্ঠানটিলৈ ঘূৰি আহিছোঁ। আজি আমি জানিম যে অসমৰ মুখ্যমন্ত্ৰী বৰ্তমান কোন হ'বলৈ গৈ আছে বা কোন হ'ব। তেওঁলোকে আচলতে ইয়াৰ বিষয়ে কি কয় মোক চিনি পোৱা নাই, বহুত আপলাইনৰ মানুহ। আপোনাক চাব মই দুদিনত দেখাই দি আছোঁ। হয়, আজি আমাৰ কি কয় অনুষ্ঠানটি মই আজি ইমানতে সামৰণি মাৰিলোঁ আৰু মই কোনোদিন এই ষ্টুডিঅ'লৈ নাহোঁ আৰু এনে অনুষ্ঠান নাপাতোঁ। ধন্যবাদ।